এভৰিৱান, সকলোকে মোৰ ইউটিউব চেনেলটোলৈ মই স্বাগতম জনাইছোঁ। আৰু আজিৰ ব্লগটো একচুৱেলি স্পেচিয়েল হয় মোৰ কাৰণে, কাৰণ মই আজি ফাৰ্ষ্ট টাইম ফটোশ্বুট কৰিম আৰু পুৰা প্ৰফেশ্যনেল মেকআপৰ সৈতে। মই ব্লগটো ইয়াৰ ওপৰতে কৰিম আজি, আপোনালোকক দেখুৱাম মোৰ মেকআপ প্লাছ ফটোশ্বুট। মেকআপ আৰ্টিষ্ট এগৰাকী আহিব, খুব ভাল মেকআপ আৰ্টিষ্ট। মই নিজেও মেকআপ শিকিছিলোঁ, মই প্ৰফেশ্যনেলি মেকআপ আৰ্টিষ্ট আছিলোঁ, কিন্তু মই বহুত দিন মেকআপ কৰা নাই কাকো। নিজেও জানে মই মেকআপ চেকআপ ইমান কৰি নাথাকোঁ, আনকি কাণফুলিও মই পিন্ধিব ভাল নাপাওঁ। আজি এগৰাকী প্ৰফেশ্যনেল মেকআপ আৰ্টিষ্টৰ দ্বাৰাই মই মেকআপ কৰোৱাম, আপোনালোকেও মেকআপটো চাব পাৰিব ভালকৈ। আৰু ফাৰ্ষ্ট টাইম ফটোশ্বুট কৰিম। ফটোশ্বুটটো প্লাছ চাইজ ফটোশ্বুট হ'বগৈ, কাৰণ বম শকত হৈছোঁ মই। আহকচোন তাইৰ লগতো দুআষাৰ কথা পাতোঁ আৰু মেকআপ প্লাছ ফটোশ্বুট আৰম্ভ কৰোঁ। চাই থাকিব, গোটেইখিনি চাব, আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। ব'লক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। মোৰ সৈতে আছে আমাৰ নতুনকৈ উঠি অহা জনপ্ৰিয় মেকআপ আৰ্টিষ্ট ঝৰ্ণা বসুমতাৰী। খুবেই ধুনীয়া মেকআপ কৰে, তেখেতে পাৰ্লাৰো দিয়ে, পাৰ্লাৰ এখন আছে। এতিয়া পাৰ্লাৰ বন্ধ হৈ আছে, মানে কণ্টিনিউ ফটোশ্বুট কৰি আছে, কণ্টিনিউ। পুৰা পইচা কামাইছে দেই, কৰিব লাগে। আমাৰ ইনস্পাইৰেশ্যন হয় মানে। আৰু সঁচাকৈ কৈছোঁ, মই বাক আগৰ পৰাই লগ পাইছোঁ। খুবেই মানে কষ্ট কৰিব পাৰে আৰু মানে বেলেগৰ কাৰণে, বেলেগক ইনস্পায়াৰ্ড কৰাত খুবেই ভাল, যে এইটো কৰিব লাগে, এইটো কৰ, সেইটো কৰ। মোকো খুব বেছি ইনস্পায়াৰ্ড কৰে। চ' আজি লগ পাই ভাল লাগিল। মেকআপটো আৰম্ভ কৰোঁ, আপোনালোকে গুচি নাযাব, চাই থাকিব আমাৰ লগত একেলগে। এয়া প্ৰাইমাৰ, অইল কণ্ট্ৰল প্ৰাইমাৰ ইউজ কৰিছে মোক, কাৰণ মোৰ অইলি স্কিন, গৰমৰ দিন, মই ঘামি থাকোঁ। এইটো পেকৰ প্ৰাইমাৰ হয়।
এয়া মোৰ মেকআপটো কমপ্লিট হৈ গ'ল এতিয়া মই হেয়াৰ ষ্ট্ৰেট কৰি ল'ম কাৰ্লি হেয়াৰ মোক শ্বুট নকৰে চ' মই হেয়াৰখিনি ষ্ট্ৰেট কৰি লৈ আপোনালোকক দেখাই আছোঁ এতিয়া ফটোশ্বুট কৰি লওঁ অকণমান আপোনালোকক দেখাই থাকিম বাৰু Instagram reel ফটোশ্বুট কমপ্লিট কৰিলোঁ এতিয়া ড্ৰেছেছ চেঞ্জ কৰি মই অকণমান ফ্ৰেছ হৈ লওঁ আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ আগলৈ লগ পাম বাই